হেল্ল' এভৰিৱান, হেমি গগৈ বৰুৱাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এইবিলাক কোমোৰা আৰু আলু আৰু কোমোৰাৰ লগত মাছৰ ৰেচিপি কিদৰেনো বনাওঁ আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো। আৰু কোমোৰাত দিবলৈ মই এয়া তেজপাত, ৰচুন, আদা আৰু পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে এয়া মাছকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে কেৰাহীত তেল গৰম হৈছেই আৰু ইয়াতে মই তেজপাত, পিঁয়াজ আৰু আদা ৰচুন দি দিম। আৰু আদা ৰচুনখিনি দিয়াৰ পাছত মই অলপ সময় এনেদৰে ভাজি থাকিম, পিঁয়াজটো ৰং অহালৈকে। জলকীয়া গুড়া দিয়াৰ পাছত 5 মিনিট সময় এনেদৰে ৰখাই দিম আৰু 5 মিনিট সময়ৰ পাছত মই গেছটো অফ কৰি দিম। আৰু এইফালে মোৰ কোমোৰাৰ মাছৰ জোল হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।